Hi guys, সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ বিষয়ে ক'বলৈ ওলাইছো। প্ৰাইম মেম্বাৰশ্বিপ এবছৰৰ কাৰণে বঢ়াই দিছে, কিন্তু হেতু এনেই থৈ দিলে নহ'ব, এটো নিজে কৰি ল'ব লাগিব। কেনেকৈ কৰিব লাগে সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাই দিম আপোনালোকক। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মাই জিঅ' এপলৈ যাব লাগিব। তাৰপিছত এইটো কংগ্ৰেচুলেশ্যন লিখা আছে যে এইটো জিঅ' প্ৰাইম ফৰ a 1 year ফ্ৰী, এইটোত গেট নাও লিখা আছে, এইটোত ক্লিক কৰি দিব লাগিব। তাৰপিছত এইটো বেলেগ এখন স্ক্ৰীন খুলি যাব, এইটো প্ৰচিড বুলি লিখা আছে, তাত ক্লিক কৰিব লাগিব। ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি ওলাইছে। এতিয়া আপোনাৰ এইটো ডান কৰি দিলে প্ৰাইম মেম্বাৰশ্বিপ এবছৰৰ কাৰণে পাই যাব। এনেদৰে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই দেখুৱাই দিলোঁ কেনেকৈ প্ৰাইম মেম্বাৰশ্বিপ এবছৰৰ কাৰণে এক্সটেণ্ড কৰিব পাৰি। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।